Hello everyone, welcome back to my YouTube channel. আৰু আজি আপোনালোকৰ মাজলৈ মই এটা সৰু ব্লগ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ব্লগটো চাই ভাল পাব আৰু শেষৰলৈকে চাব বুলি আশা থাকিল। আৰু আজি আছোঁ আমি বজাৰৰ পৰা মানে ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু এটা গিফ্ট কিনিবৰ কাৰণে আহিছিলোঁ। এতিয়া আমি চাই আছোঁ আমাৰ বেটাৰ লগৰ মানে ফ্ৰেণ্ডৰ বাৰ্থডে আছে, তাকে গিফ্টটো লৈ আছোঁ। আপোনালোকে ভিডিঅ'টো চাই যাব। আমাৰ বেটাকে মানে পিন্ধাই মেলি চাইছোঁ আৰু চাইজটো একে হ'ব আৰু দুইটাৰ। এয়া আমি আহি পালোহি আৰু ইয়াতে বহি আছোঁ আৰু এয়া হৈছে জেচমিনৰ হাজবেণ্ড ৰাজীৱ দা। আজি জেচমিনৰ মানে পোৱালিটোৰে বাৰ্থডে আৰু জুমনৰ। যদি আপোনালোকে মোৰ ৰেগুলাৰ ভিউৱাৰ হয় তেতিয়াহ'লে তাহাঁতক দেখিছে আগৰ ভিডিঅ'বিলাকত। Happy birthday, Zumon. Thank you. আৰু এয়া আমি অনা মানে গিফ্টটো পিন্ধাই চাইছোঁ, চাইজৰো কথা থাকে নহয় জানো, পিন্ধাই মেলি চালে ভাল হয়। আৰু এতিয়া যিহেতু ঠাণ্ডা দিন মানে আহিছে সেইটো কাৰণে এটা জাম্পাৰে আনিলোঁ। Happy birthday to you. Happy birthday to you. Happy birthday dear Zumon. Happy birthday to you. May God bless you. May God bless you. Happy birthday to you. এতিয়া আমি খাবলৈ লৈছোঁ চাহ সকলোৱে মিলি। এয়া দেখিছেনে জেচমিনে মানে পূৰা প্লেট ভৰাই খাবলৈ দিছে। এতিয়া আমি খাই লওঁ আৰু খোৱাহে কথা আৰু দেই। এইফালে আমাৰ পোৱালি দুটা বহি লৈছে একেলগতে। বাৰ্থডে বয় এতিয়া চাহ তাহ খাই মেলি এয়া দেখিছেনে আমি দুইজনীয়ে মানে ভাততে একেবাৰে বহাই দিলোঁ আৰু আমাৰ এওঁ আৰু ৰাজীৱ দাৰ লগৰ কেইজনমান আছিলে, তাহাঁতি খাই আছে। তাৰপিছত আমি লাহেৰে খাই গৈ থাকিম আৰু বৰ বেছি ভিডিঅ' কৰি নাথাকিলোঁ আৰু মানে কথা চথা পাতি থাকোঁতে সময়টো গ'লগৈ, কেনেকৈনো গ'ল মানে গমেই নাপালোঁ। আৰু এতিয়া আমি দুইজনীয়ে খাবলৈ বহিছোঁ আৰু এয়া আমাৰ মানে থালখন ৰেডি কৰি ল'লোঁ আৰু এয়া আছে পোলাও, লগতে চিকেন আৰু এয়া পনীৰ, লগতে আছিলে হাঁহ মাংস আৰু আছে লোকেল চিকেনটো পিছে মই খোৱা নাই, মানে হাঁহটো খাবলৈ মানে মই বহুত বেছি ভাল পাওঁ, সেইটো কাৰণে হাঁহটোকে খাইছোঁ। আৰু লগতে আছিলে চালাড। আৰু এতিয়া আমি খাই বৈ ঘৰলৈ গৈ থাকিম আৰু আজি বাৰ্থডে স্পেচিয়েল খানাটো খুব বেছি টেষ্টি আছিলে। জেচমিন আৰু ৰাজীৱ দাই বহুত বেছি ধুনীয়াকৈ খানাটো বনালে আৰু খাই বহুত বেছি ভাল লাগিলে। যিহেতু মই অলৰেডি খানাটো খালোৱেই, আপোনালোকক যিহেতু ভইচ অভাৰ দিছোঁ সেইটো কাৰণে মই কৈ দিছোঁ আৰু আজি ব্লগটো মই ইয়াতে শেষ কৰিছোঁ। যদি ব্লগটো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল বাটনটো হিট কৰি থ'ব, তেতিয়াহে আহিবলগীয়া ভিডিঅ'বিলাক আপোনালোকে অতি সোনকালে পাই থাকিব। তেন্তে আজিলৈ বাই বাই।